বিহু কাপোৰযোৰ ক'ত আছে বা পাপাকে সুধোংগে পাপাই জানিব ঐ পাপা তুমি বিহু দিনাখনি এনেকে শুই আছা যে এই ইনে শুই আছো কি হ'ল নো আকৌ তুই এতিয়া আৰু তই বিহু মাৰিবলৈ নাযাও নি তাকেতো তোমাক মই ক'বলৈ আহিছো তুমি মোক বিহুৰ কাৰণে কাপোৰ পিন্ধাই দিয়া আকৌ সেইটো কাৰণে বল মই পিন্ধাই দিম বল পাপা মোৰ যে ঢোলটো যে আছিলে এইটো ক'ত আছেনো সেইটো আছে মই তোক উলিয়াই দিম নহয় তেন্তে ব'লা মোক এতিয়া পিন্ধাই দিবা কাপোৰ আহ একদম ধুনীয়াকে পিন্ধাই দিলো পাপা চৰিয়াখন ইমান টানকে নিদিবা হয় নি তেন্তে অলপ ঢিলা কৰি দিছো হ'বনে নে আৰু ঢিলা কৰিম হৈ যাব এই কোনোবাই ফোন মাৰিছে মই চাই আহোঁগে এতিয়াহে মোক একদম ধুলীয়া লাগিছে এহেঁতিকেইটাই ফোন মাৰিম বুলি কৈ এতিয়ালৈকে ফোন এটা মৰা নাই মই তাক দিছো ল'ৰা এই হেনহেঁতে ফোন মাৰিছে দিয়া হেল্ল' হেল্ল' ক জ্ঞান বিহু মাৰিবলৈ নাযাওঁ নেকি যাম আকৌ কিয় নাযাম মই ওলাই আছো তই আমি গৈছো হ'ব তেন্তে তই সি আহিবনে কি বিহু মাৰিবলৈ সিহঁতি আমাৰ ঘৰলৈকে আহিব ই যে ইমানকে মাতি আছে মাত খাই দিয়া নাই ঢোল টেকা বজাই দিওঁ তেতিয়া ওলাই আহিব বজাই দে সি তেতিয়া ওলাই আহিব বল বাহিৰলৈ বল পাপা ব'লা তহঁতি আহিলি আহিলো তই ইমান দেৰি পৰা ওলাই অহা নাছিলি কাৰণে আমি ঢোলটোকে বজাই দিলো সেইকাৰণেহে তই ওলাই আহিলি হ'ব দে বল এতিয়া বিহু মাৰোগে বাকীবোৰ ল'ৰা ছোৱালী দেখা নাই যে সেইবিলাক কলৈ গ'ল সিহঁতি আছে এই কণতে ৰখি আছে বৈ হয় নি বৈ তেন্তে বল পাপা আমি যাওঁ দেই যা তহঁতি ইয়াতে আছ মানে মুলেশ্বৰ দা অহাই নাই যে আহিব ল'ৰাকেইটা মুলেশ্বৰ দা আপোনাক একদম গুলি লাগিছে হয়নে একদম হয় তহঁতি প্ৰথম কাৰ ঘৰত বিহু মাৰিবি প্ৰথম মাৰিবিনো ক'ত এতিয়া আমাৰ ঘৰলৈকে যাওঁ নি নহ'লে বৈ বৈ তহঁতৰ ঘৰতে মাৰোঁগে দেখিলে আহো বুলি নকবা মাজনী টিপ টপ দেখিলে আহো বুলি নকবা মাজনী মোৰে নপানী পৰা ঘৰ হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী হাতত চৰিয়া লৈ পানী টুকি থাকোতে মাজনী সোণজনী হবনো পানী লগা জ্বৰ ধুনীয়া তই পাগল হলি নেকি তই এইবোৰ মেখেলা চাদৰ পিন্ধি আহিলি যে নাচনী হৈ আহিলি যে তই মুলেশ্বৰ বিহুতনো কি আৰু ঢুলীয়া নাচনী কি আছে কিবা এটা হ'লেই হয় এতিয়া মই নাচনী হওঁতে কম ধুনীয়া লাগিছো নেকি এতিয়া যদি মই আচল নাচনী হোৱা হ'লে মোলে কম ঢুলীয়া পতিলেহেঁতেন নে দে তেৰিগা মই নাচনী হোৱা হ'লে ভাল আছিলে পাই সেইবোৰ বাদ দে তহঁতি হুঁচৰি নামাৰগে নেকি কি যে কথা কয় ইমান ধুনীয়াকে ধুতি চুৰিয়া পিন্ধি হুঁচৰি গাবলৈকে ওলাই আহিছো আকৌ হুঁচৰি কিয় নাগাম বল তেন্তে প্ৰথম কাৰ ঘৰত গাবি আমাৰ ঘৰত বল মাছ জাতীয়া পাপৰ বালি নো আইও কৃষ্ণ গৃহস্থ তই এখন কি পিন্ধিলি কিনো ক'ব আৰু কিনো ক'ব আৰু বিহুহে পিন্ধিছো আৰু তেনেকে কওঁতে মাতটোৱে তেনেকুৱা হৈ গৈছে হ'লেও তই বিহুত নোবা এইবোৰ পিন্ধিব লাগেনে হ'ব দিয়ক ল'ৰাকেইটা হুঁচৰি মাৰা আকৌ খুইদ পিছে এটা কথা আকৌ আমি কিন্তু বেছি দেৰিলৈকে নাগাওঁ আৰু বেলেগতো গাব আছে নহয় বাৰু হ'ব মই সোনকালে শৰাই এখন লৈ আনিম বাৰু তহঁতি এতিয়া আৰম্ভ কৰচোন বাৰু ল'ৰাকেইটা আৰম্ভ কৰি দিয়া তেন্তে ময়ে গাইছো প্ৰথম গছেব নেপাতে তুমি হাগা তাতে জানমণি মানুহে গোটে হাগি থাকে তাতে আইও কৃষ্ণ আপুনি গাব নালাগে মই গাম হেন তুমিয়ে গোৱা গছেব নেপাতে কুলিৰে মাততে জানমণি বিহু পালেহি তুমি নাচিবলে আই ফুলে কপৌ ফুল ফুলি আছে ডালতে মৰমতে আহিম তোমাকে লগে পাবলে কিমান যে লাগিব ভাল জানমণি নয়নামণি হেন গুলি হৈছে চুপাৰ মানে একদম কি কম আৰু মজা হৈছে হেন একদম ধুনীয়া হৈছে মই গালো এতিয়া আৰু কোনে গাব মুলেশ্বৰ দা আপুনি এবাৰ এটা গাওক মই নাগাওঁ মই ঢোলহে বজাম একো নহয় মুলেশ্বৰ এটা গোৱা মুলেশ্বৰ এটা গোৱা একো নহয় বাৰু চবে কৈছে যেতিয়া এটা গাই দিওঁ মজা গাওক ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগৰ প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত ফুল ফুলিছে বসন্ত তুমি জন্মনি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাৰ অন্তৰত গুণ গুণ
কৈ ভোমোৰা ফুলে ফুলে পৰিছে থোপা থোপে নাহৰ তগৰ ডাল ভৰি ভৰি ফুলিছে হে জানমণি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে পৰি মুলেশ্বৰদা মজা 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 মুলেশ্বৰদা মজা 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 মুলেশ্বৰদা মজা 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 থেংক ইউ পকা বিলাহী হৰাই দিলে দিয়কহি যদি হৰাই নিদিয়ে আমাক বিদায় দিয়কহি ৰেল যায় উকিয়াই জাহাজ যায় ভটিয়াই আপোনালোকৰ চোতালত কিমান থাকিম জপিয়াই ধুনীয়া ৰবা ৰবা হৰাই আনিছোগে ৰবা ইয়েহি হে পকা বিলাহী কাপাৱাৰ আইঅ কৃষ্ণ আলোৱা হৰাই চ' হাই ফ্ৰেণ্ডছ কি খবৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক আমাৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেন্তে আজিলৈ বাই